প্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙলৈ আহিব প্ৰধানমন্ত্ৰী। ইতিমধ্যে টিম কাৰ্বি আংলং ব্যস্ত হৈ পৰিছে স্থান নিৰ্বাচনত। সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ইতিমধ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তি সম্পাদিত কৰি মূল সুঁতিলৈ ঘূৰি আহিছে ছটাকৈ বিদ্ৰোহী সংগঠন। এনে পৰিপ্ৰেক্ষিতত এইবেলি অনুষ্ঠিতব্য নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিব বুলিও ৰাজনীতিৰ ভূৰক্ষা মহলত আলোচনা হৈছে। ইয়াৰ মাজতে প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। তাৰ মাজতে সোমবাৰে টিম কাৰ্বি আংলঙৰ এটা দলে লৰিথিপি অঞ্চল পৰিভ্ৰমণ কৰে। বিধায়ক দৰসিং ৰংহাং, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, কাৰ্যবাহী সদস্য খনসিং ৰম্পি আৰু অমৰ টিছৰ নেতৃত্বত এটা হজাতি দলে লৰিথিপি অঞ্চল পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আয়োজনৰ বাবে ঠাইডোখৰ অনুকূল হ'বনে নহয় তাৰ বুজ লয়। Samilangsor para Longbaba Ningchi report, News7 Northeast. On behalf of Karbi Anglong, my Prime Minister, Mananja Narendra Modi, Namaskar Jasisu. Pon Prothombar Barba Karbi Anglong Ahababiu, Morpile Brahmoy, welcome to Naisu. Yet, Jidu Ahibo, itimodhe 6 militant groups logot Hanti. চুক্তি দিল্লীত হৈ উঠিছে। এই গোটেইখিনি কাম যিহেতু বিজেপিৰ নীতি আছে, যিটো ক'ব সেইটো কৰিব। তেখেতে বহুতো প্ৰতিশ্ৰুতি দিয়া হৈছে। এই প্ৰতিশ্ৰুতিবিলাক গোটেইখিনি ইয়াত প্ৰাইম মিনিষ্টাৰে নিজে আহি কিছুমান লোকাৰ্পণ কৰিব। আৰু আমি আহিব লগা দিনত আজি আমি মাত্ৰ ছাৰ্ভে কৰিব আহিছোঁ। আৰু আজি ইয়াত ঠাইখনো আমি গোটেই ছাৰ্ভে কৰিব আহিছোঁ। আৰু আহিবলগীয়া দিনত আপোনালোকে আমাৰ অনাৰেবল CM ছাৰ আৰু কনচাৰ্ণ অথৰিটিসকলৰ পৰা আপোনালোকে চব কথাখিনি গম পাব। আজি মাত্ৰ আমি ছাৰ্ভে কৰিবলৈ আহিছোঁ। আমাক আজি ছাৰ্ভে কৰিবলৈ পঠাইছে, সেইখিনি কাৰণে আমি আজি আহিছোঁ। আমাৰ লগতে আমাৰ অনাৰেবল MLA আছে আৰু ডেপুটি চেয়াৰমেন, লগতে অনাৰেবল EM কুমাৰ সিং টিছু লগত আমাক এটা টিম গোটেই কাউন্সিলৰ ছেক্ৰেটাৰীকে লৈ আৰু এডমিনিষ্ট্ৰেটিভ পাৰ্টৰ ফালৰ পৰা যিমান আহে গোটেইখিনি এটা ছাৰ্ভে ভেনিউ ছাৰ্ভে কৰিবলৈ কাৰণে পঠাইছে। প্ৰাইম মিনিষ্টাৰ অহাটো খাটাং 28 এপ্ৰিল।